Hi friends, welcome to my channel. আজি মই আপোনালোকৰ আগত কচুৰ এবিধ ৰেচিপি লৈ আহিছোঁ। তো এই ৰেচিপিটো মই কেনেদৰে বনাওঁটো বেছি পলম নকৰি আহক আমি চাই লওঁ। প্ৰথমতে মই কেৰাহীত অকণমান তেল দি পিনে আলুকিডোখৰ এইদৰে কাটি অকণমান ভাজি ল'ম ৰঙচুৱা হোৱাকৈ। আলুকিডোখৰ মই হালধি নিমখে মঠি পিনে মই তেলত ফ্ৰাই কৰি আছোঁ। এইদৰে অকণমান ৰঙচুৱা হোৱালৈকে আপোনালোকে ভাজি ল'ব। ভাজি হোৱাৰ পাছত সেইখিনি তেলতে কচু এইখিনি বাও হয় কচু বাওখিনি আপোনালোকে এইদৰে ডখৰকৈ কাটি 10 বা 15 মিনিট নিমখ পানীত তিয়াই থৈ তাৰ পৰা টুকি এইদৰে অকণমান তেলত লেৰেলাই ভাজি ল'ব। কিছুমানে কচু নলা বুলিও কয়, কিছুমানে কচু বাও বুলিও কয়। এইদৰে আপোনালোকে ডখৰকৈ কাটি 10 বা 15 মিনিট নিমখ পানীত তিয়াই থৈ ভালদৰে টুকি তেলত অকণমান লেৰেলাই ভাজি ল'ব। অকণমান লেৰেলাই ভাজি লোৱাৰ পাছত আপোনালোকে কাঢ়ি পিনে আকৌ কেৰাহীত তেল অকণমান জোখেৰে দি ইয়াতে তেজপাত আৰু শুকান জলকীয়া দি আপোনালোকে ফোৰণ দি ল'ব। এইদৰে 3টা শুকান জলকীয়া আৰু 3 খিলা তেজপাত দি দিব তেলত। অলপ সময় এইদৰে তেলত লৰোৱাৰ পাছত এটা ডাঙৰ সাইজৰ পিঁয়াজ আপোনালোকে এইদৰে কাটি তেলত দি দিব আৰু ভালদৰে ভাজি ল'ব ৰঙচুৱা হোৱাকৈ। মোৰ গেছৰ জুইটো হাই ফ্লেমতে আছে। এতিয়া মই পিঁয়াজখিনি ভাজি অলপ সময় লোৱাৰ পাছত মই এইদৰে বিলাহী কিডোখৰ কাটি থৈছিলোঁ। বিলাহী কিডোখৰ মই পিঁয়াজৰ লগত কেৰাহীত দি দিলোঁ আৰু এইদৰে অকণমান সময় ভাজি লৈছোঁ। এইদৰে আপোনালোকে ভাজি ল'ব। এতিয়া আপোনালোকে সোৱাদ অনুযায়ী নিমখ দি দিব আৰু ভালদৰে আকৌ লৰাই পিনে ভাজি ল'ব। এইখিনিতে আপোনালোকৰ লগত এটা টিপছ শ্বেয়াৰ কৰিব বিচাৰোঁ। আপোনালোকে পিঁয়াজৰ লগত বিলাহী দিয়াৰ পাছে পাছে নিমখ অকণমান দি দিব, তেতিয়া বিলাহীখিনি ভালদৰে গলি যায়। বাৰু এতিয়া মই নিমখ দিয়াৰ পাছতে আদা নহৰু আৰু কেঁচা জলকীয়া অকণমান খুন্দি লৈছিলোঁ, সেই খুন্দাখিনি মই দি দিছোঁ বিলাহী পিঁয়াজৰ লগত আৰু এইদৰে মই লৰাই ভাজি লৈছোঁ। এয়া দেখিছে মই এইদৰে লৰাই ভাজি লৈছোঁ। এইখিনি অলপ সময় ভজাৰ পাছত মই শুকান গুড়া মছলাখিনি দিম। এতিয়া মই শুকান গুড়া মছলাখিনি দিম। শুকান গুড়া মছলাৰ ভিতৰত মই হালধি অলপমান, জলকীয়া গুড়া অলপমান, আপোনালোকে স্ক্ৰীনত যোনখন চামুচ দেখি আছে সেই চামুচখনৰ আধা চামুচ মই দিছোঁ, ধনিয়া গুড়া, জিৰা গুড়া আৰু অকণমান গৰম মছলা। এই 5বিধ মই শুকান গুড়া মছলা ব্যৱহাৰ কৰিছোঁ আৰু এইদৰে মই ভালদৰে মিশ্ৰণখিনি ভালদৰে মিহলাই দিছোঁ মছলাৰ লগত। এতিয়া আধা কাপ দৈ ফেটি লৈ মই এইদৰে মিশ্ৰণখিনিত দি দিছোঁ। মই দৈ ফেটাখিনি দেখুওৱা নাই, মই ডাইৰেক্ট কেৰাহীত দি দিয়াৰ পাছত আপোনালোকৰ সন্মুখলৈ স্ক্ৰীনত আনিছোঁ। এইদৰে অলপ সময় 2 বা 3 মিনিট ভাজি থকাৰ পাছত দেখিছে মিশ্ৰণখিনি ধুনীয়াকৈ মিহল খাই গৈছে, ভালদৰে কাষে কাষে তেল এৰিছে, বিলাহী পিঁয়াজখিনিও ভালদৰে গলি গৈছে। এয়া দেখিছে বিলাহীখিনিও গলি গৈছে, পিঁয়াজখিনিও ধুনীয়াকৈ মিহলি হৈ গৈছে, দৈখিনিও ধুনীয়াকৈ মিহলি খাই গৈছে। এইদৰে অলপ সময় লৰাই থাকিব। এতিয়া আধা কাপমান জোখেৰে কুহুমীয়া গৰম পানী দি দিব মিশ্ৰণখিনিত, আকৌ এবাৰ এইদৰে লৰাই ল'ব আৰু 2 পৰা 3 মিনিট ঢাক মাৰি সিজিবলৈ দিব। 2-3 মিনিট ঢাক মাৰি সিজোৱাৰ পাছত দেখিলে মছলাখিনি গুলগুলীয়া হৈ গৈছে, গোটেই বিলাহী পিঁয়াজ ধুনীয়াকৈ মিক্স হৈ গৈছে, ভালদৰে মিহলি হৈ গৈছে মিশ্ৰণখিনি। এইদৰে অলপ সময় লৰাই থাকিব। এয়া দেখিছে মিশ্ৰণখিনি অকণমান ডাঠ হৈ গ'ল, কাষে কাষে তেল এৰিছে। এতিয়া ইয়াতে আমি ফ্ৰাই কৰি থোৱা পাচলিখিনি দি দিব পাৰিম। এতিয়া মই ইয়াতে প্ৰথমে তেলত ভাজি থোৱা আলু টুকুৰাকেইডোখৰ দি দিছোঁ আৰু এইদৰে লৰাই লৈছোঁ। এইদৰে মিশ্ৰণখিনিৰ লগত মই লৰাই গেছটো একেবাৰে ল' ফ্লেমত দি মই 2 বা 3 মিনিট ঢাক মাৰি থ'ম।
2 বা 3 মিনিট ঢাক মাৰি থৈ উদঙোৱাৰ পাছত মই কচু যিখিনি মই অকণমান তেলত লৰাই থৈছিলোঁ সেইখিনি টুকি থৈছিলোঁ লৰাই পিনে সেইখিনি দি দিছোঁ আলুখিনিৰ লগত আকৌ মই ভালদৰে লৰাই লৈছোঁ মিশ্ৰণখিনিৰ লগত আকৌ মই গোটেইখিনি ভালদৰে কেৰাহী মাছখিনিলৈ চপাই মই আকৌ 10 মিনিটলৈ ঢাক মাৰি থ'ম আফটাৰ 10 মিনিটছ এয়া দেখিছে ধুনীয়াকৈ মিশ্ৰণখিনিৰ লগত কচু আলুখিনি মিহলি হৈ গৈছে মই আপোনালোকক এইদৰে ভালদৰে দেখাই দিছোঁ আলু আমাৰ সিজি গৈছে এয়া দেখিছে আলু সিজিছে এইদৰে ভালদৰে আপোনাৰ মিলাই লওক এতিয়া কেইডোখৰমান পনীৰ আপোনালোকে এইদৰে ডাইৰেক্ট সব পাচলিখিনিত দি দিয়ক কেৰাহীত আৰু আকৌ এবাৰ ভালদৰে ভাজি লওক এইদৰে ভাজি এইবাৰ আপোনালোকে 15 মিনিটলৈ ঢাক মাৰি থ'ব কোনো ধৰণৰ পানী ব্যৱহাৰ কৰিব দৰকাৰ নাই এইদৰে ভাজি ল'লে ভাজি লৈ পিনে আপোনালোকে মাজলৈ চপাই 15 মিনিটলৈ ঢাক মাৰি থৈ দিয়ক আফটাৰ 15 মিনিটছ মই আপোনালোকক দেখাইছোঁ এয়া দেখিলে গোটেই পাচলিখিনি ধুনীয়াকৈ গলি গৈছে কচুখিনিও ধুনীয়াকৈ মিশ্ৰণখিনিৰ লগত মিহলি হৈ গৈছে মছলাখিনিৰ লগত আলু ধুনীয়াকৈ সিজি উঠিছে পনীৰ কিডোখৰো অকণমান মছলাখিনিৰ লগত ভালদৰে মিহলি হৈ গৈছে মই ইয়াতে টেমা পনীৰ ব্যৱহাৰ কৰিছোঁ এয়া বাছ আমাৰ ৰেচিপি ডান মই এইদৰে এটা বাচনত কাঢ়ি আপোনালোকক দেখাইছোঁ তো আপোনালোকে এইদৰে ঘৰত ট্ৰাই কৰক দেখিলে একদম সিম্পল ভেজ এটা ৰেচিপিও বহুত টেষ্টিকৈ আমি বনাব পাৰোঁ অকণমান ইফাল সিফাল সাল সলনি কৰি তো এবাৰ ঘৰত ট্ৰাই কৰক আৰু মোৰ লগত শ্বেয়াৰ কৰক থেংক ইউ